পবিত্ৰ হৈ মই আজি আপোনালোকক কৈছোঁ কাৰণ মোৰ খবৰ ৰাখক আলিম ওলামাৰ কুলাত মোৰ জন্ম শেখুল হাদিস হজরত মৌলানা বাসকান্দির আহমদ আলী সাহেব 1983 চনত দিল্লী নাগাবান্ধাত সেই দুৰ্গতসকলক কেনেকৈ সহায় কৰিছিল নগাঁৱৰ আমাৰ বাসস্থানত মোৰ মহৰুম আব্বাজান নুৰুল হুছেইন সাহেবে সদায় উপসভাপতি হিচাপে থাকি বাসকান্দি শেখ সাহেবৰ লগত কাম কৰিছিল সেইসকলৰ কুলাত মোৰ জন্ম আজিও আৰশাদ মাদানী সাহেব জমিয়ত উলামায়ে হিন্দৰ অল ইণ্ডিয়া সভাপতি মুস্তাক আনফৰ সাহেব জমিয়ত উলামায়ে হিন্দৰ অল আসাম সভাপতি রকিবুল হুছেইন জমিয়ত উলামায়ে হিন্দৰ উপসভাপতি সেই চিনাকিটো এটা মোৰ চিনাকি সেইকাৰণে যেতিয়া পীৰবাৰীলৈ গৈছোঁ তেওঁৰ যিজন ডাঙৰ সেইসকলেও কৈছে যে মই আৰশাদ মাদানী সাহেবৰ ঘৰত থাকি পঢ়া তেওঁলোকৰ লগত থকা যোৱা তোমাক আৰশাদ মাদানী সাহেবেও কৈছে আমাৰ দোৱা তোমাৰ লগত আছে আৰু আমাৰ এজন সভাপতি মই কৈছোঁ যে ইয়াৰ বিভিন্ন সমস্যা বেলেগ 11টা সমষ্টি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘূৰ অন্যায় কৰিছে ধুবুৰীবাসী ৰাইজক ইলেকশ্যন কমিশনৰ জৰিয়তে যি ডিলিমিটেশ্যন কৰিলে ভাৰতবৰ্ষৰ ভিতৰত এই সমষ্টি ৰাইজক অন্যায় কৰিলে 11টা সমষ্টি এই ধুবুৰী লোকসভা সমষ্টি হাফিজ ৰছিদ চৌধুৰী সাহেবৰ কৰিমগঞ্জত 12 লাখৰ পৰা 13 লাখ ভোট বোধ হয় 14 লাখ ভোট আৰু আমাৰ এই ধুবুৰীত 27 লাখ ভোট ৰাইজ তেওঁ জিকিলেও 5 কোটি টকা পাব সমষ্টি ৰাইজত আজান দিছে মই আজানৰ পিছত ফৰ্ম দিব আপোনালোকে গৈছিল নহয় ফৰ্মখন আনিবলৈ ফৰ্মখন আনিলে মই অলপ খোলাকৈ কথা পাতিম ফৰ্মখন আনিলে আনি আপোনালোকে চাই আছে কেনেকৈ ফিল আপ কৰিব এনেকুৱা কণ্ডিশ্যন দি জটিল কৰিছে 5 বছৰ লাগিব কেৱল ফৰ্মখন ফিল আপ কৰোঁতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ভাঙি যাব এগৰাকীও আপোনালোকে লাখপতি বাইদেউৰ 1 টকাও নাপায় এতিয়া কি লিখিছে ফৰ্মখনত লিখিছে দুটাতকৈ বেছি ল'ৰা ছোৱালী হ'লে ফৰ্মখন ফিল আপ কৰিব নোৱাৰিব হয়নে নহয় আগতে কিয় নকলে আগতে কোৱাহেঁতেন এই মানুহবিলাকে কষ্ট কৰি ফৰ্মখন আনিব নগ'লেহেঁতেন ইমান কষ্ট কৰি হাতত কেঁচুৱা লৈ পেলাই আপোনালোকে ফৰ্মখন আনিলে এতিয়া কৈছে দুটাতকৈ বেছি হ'লে নিদিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি ঘৰৰ কেই নম্বৰ ল'ৰা হিমন্ত বিশ্ব শৰ্মাৰ CID দি আছে যদি তেওঁলোককো কৈছোঁ CID ভাইসকল কৈ দিবা তেওঁ ৰকিবুল হুছেইনে কৈছে যে তেওঁ ঘৰৰ 4 নম্বৰ ল'ৰা 4 নম্বৰ ল'ৰা তুমি মুখ্যমন্ত্ৰী হ'ব পাৰিবা 8 নম্বৰ ল'ৰা তুমি মুখ্যমন্ত্ৰী হ'ব পাৰিবা মোৰ এই দুখীয়া মানুহৰ দুটা ল'ৰা ছোৱালী হ'লে লাখপতি বাইদেউ ফৰ্মখন ফিল আপ কৰিব নোৱাৰিব গুৰু অন্যায় কথা হয়নে নহয় ৰাইজ তথাপি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা গেৰেণ্টি লাখপতি দিব লাখ টকা দিলা নেকি তথাপি কৈছোঁ মই যে যিসকলে লাহে লাহে কৈছোঁ যিসকল মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ লাখপতি বাইদেউৰ লাখ টকা পালে সকলোৱে AGP BJP আৰু UDF ভোট দি দিয়ক বুজি পাইছেনে যিসকলে লাখ টকা পালে সব AGP BJP UDF ভোট দি দিয়ক আৰু যিসকলে নাই পোৱা কংগ্ৰেছক দি দিয়ক হিচাপ নিকাচ খালাস খালি বাকচ যাব নাযায় তেওঁলোকৰ এজনক দিছে খালি তেওঁলোকৰ ঠগাই এনেকৈ আপোনালোকক হিমাচল প্ৰদেশ হাইকোৰ্টত গৈছে হাইকোৰ্টো সেইটো বাহাল লাগিছে সুপ্ৰিম কোৰ্টত গৈছে সেইটো বাহাল লাগিছে সেইকাৰণে আমি কৈছোঁ যে এতিয়া আমাৰ হাতৰ চিনত আমি জিকিছে এতিয়া কংগ্ৰেছৰ আমাৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে বিভিন্ন আপোনাৰ প্ৰচাৰ মাধ্যম চলাইছে তেওঁ নিজৰ ফেচবুকত চলাইছে আমাৰ দলৰ নেতাৰ বিৰুদ্ধে কৈছে দলৰ বিৰুদ্ধে কৈছে গতিকে ইমিডিয়েট একশ্যন হ'ব লাগে ক'ত হাইকোৰ্টত সুপ্ৰিম কোৰ্টত কি আছিল এই গোটেই কথাখিনি সন্নিৱিষ্ট কৰি মই স্পীকাৰ ডাঙৰীয়াক গোটেই কথাখিনি